ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 19 আগষ্ট 2025 অসমীয়াৰ 2 ভাদ আজি বাৰ হৈছে বজৰংবলীৰ বাৰ মঙ্গলবাৰ কৃষ্ণপক্ষ তিথি একাদশী তিথি নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ চন্দ্ৰ মিথুন ৰাশিত আছে ৰাহুকাল সময় বিয়লি 3 বজাৰ পৰা 4 বাজি 30 মিনিটৰ মাজৰ সময়খিনি শুভ সময় হৈছে পুৱা 10 বাজি 46 মিনিটৰ পৰা পুৱা বিয়লি 1 বাজি 45 মিনিটলৈ যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ আৰু উত্তৰ পশ্চিম দিশ এই দুই দিশত যদি যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি গোল খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি সিংহ ৰাশি কন্যা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি আজি সতৰ্ক হ'বলগীয়া বিশেষকৈ ৰাশিকেইটা হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে মঙ্গলবাৰে ৰঙা চন্দন বা ৰঙা গোলাপ ফুল ৰঙা ৰুলি বা কাপোৰত বান্ধি নিৰাপদ ঠাইত ৰাখিব লাগে বা নিৰাপদ ঠাইত বা আপুনি য'ত ধন ৰাখে টকা থকা ঠাইত আপুনি তাত ৰাখিব পাৰে তেতিয়া আপুনি ধন উপাৰ্জন বা টকা উপাৰ্জন আৰম্ভ হ'ব আপোনাৰ যি কিবা টকা উপাৰ্জনত বাধা আছিলে সেয়া সম্পূৰ্ণৰূপে নাশ হ'ব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো এনাৰ্জি ভৰা থাকিব গ্ৰহৰ গতিবিধিয়ে আপোনাৰ নতুন সুযোগৰ দিশে ঠেলি দিব কিন্তু অত্যাধিক আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে কথা বতৰাত মৰম আৰু স্পষ্টতা বজাই ৰাখিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপুনি সৃষ্টিশীলতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ মনোযোগ বাঢ়িব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ তীব্ৰ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব তথাপিও মানসিক চাপৰ পৰা বিৰত থাকিবলৈ ধ্যান আৰু যোগাভ্যাস কৰাটো উপযোগী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযোগী হ'ব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে শুভ সংখ্যা আছে 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে আজি হনুমান চালিচা পাঠ কৰক আৰু মংগল গ্ৰহৰ শান্তিৰ বাবে ৰঙা ফুল অৰ্পণ কৰক ইয়াৰ পিছতো ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ ধৈৰ্য আৰু স্থিৰতা আপোনাৰ শক্তি হ'ব গ্ৰহৰ স্থিতিয়ে আপোনাক সঠিক সিদ্ধান্ত লোৱাত আজি সহায় কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ আলোচনা হ'ব পাৰে সম্পৰ্কত সতৰ্কতা বজাই ৰাখক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব নিজৰ চখৰ প্ৰতি আপুনি আজি সময় দিয়ক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গণিত বা বিজ্ঞানৰ বিষয়ত বিশেষ সাফল্যৰ যোগ আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব বিশেষকৈ পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব সুষম আহাৰ গ্ৰহণ কৰিব আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি সুস্থিৰ দিন সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব পাৰে সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব শুভ সংখ্যা হৈছে 6 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শিৱলিংগত দৈ অৰ্পণ কৰক মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ বুদ্ধিমত্তা আৰু যোগাযোগ দক্ষতা প্ৰশংসিত হ'ব নতুন পৰিকল্পনাৰ বাবে উৎসাহী হ'ব পাৰে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে ব্যক্তিগত জীৱনত সামাজিক কামত ব্যস্ত থাকিব বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব গৱেষণাৰ কামত সাফল্যতা লাভ কৰিব
স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ আপুনি চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হ'ব লাগিব বিনিয়োগৰ আগতে ভালদৰে পৰীক্ষা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে যোগাযোগ দক্ষতাৰ জৰিয়তে সাফল্য লাভ কৰিব শুভ সংখ্যা আছে 5 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বেগনেশ্বৰ পূজা কৰক আৰু সেউজীয়া মগু দান কৰক ইয়াৰ পিছত ৰাখি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ আজি আপোনাৰ দিনটো পৰিয়াল আৰু ঘৰৰ কামত কটাব পাৰিব গ্ৰহৰ স্থিতিয়ে আপোনাক মানসিক শান্তি দিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ভাল বুজাবুজি থাকিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক আপোনাৰ মজবুত হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি শান্তি আৰু স্থিৰতা অনুভৱ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব শিল্পকলাৰ বিষয়ত সাফল্যৰ যোগ দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব বিশেষকৈ হজমজনিত কিছুমান সমস্যাৰ পৰা আপুনি সাৱধান হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি দিনটো স্থিতিশীল হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব নতুন প্ৰকল্পত মনোযোগ দিয়ক শুভ সংখ্যা আছে 2 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত ক্ষীৰ অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰা থাকিব গ্ৰহৰ প্ৰভাৱে আপোনাক নেতৃত্ব দিয়াৰ সুযোগ দিব পাৰে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায় সংগীৰ সৈতে মুকলি আলোচনা আজি কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপোনাৰ সামাজিক কামত জড়িত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শুভ দিন স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি লাভৰ সম্ভাৱনা বিনিয়োগৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লওক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব শুভ সংখ্যা আছে 9 বাকী শুভ সংখ্যা আছে 1 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ শান্তিৰ বাবে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো সংগঠিত আৰু পৰিকল্পনামূলক হ'ব গ্ৰহৰ গতিবিধিয়ে আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে বুজাবুজি বাঢ়িব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ যোগ দেখা যায় ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি গৱেষণা আৰু বিশ্লেষণাত্মক কামত শুভ দিন বাবে এটা ভাল শুভ দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক বিশেষকৈ ছালৰ সমস্যাৰ পৰা সাৱধান হওক আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি দিনটো স্থিতিশীল সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ বিশ্লেষণাত্মক দক্ষতা প্ৰশংসিত হ'ব শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে দুৰ্গাৰ পূজা কৰক ইয়াৰ পিছত ৰাশি তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো ভাৰসাম্য আৰু সৌন্দৰ্যৰে ভৰা থাকিব গ্ৰহৰ প্ৰভাৱে আপোনাক সামাজিক কামত জড়িত কৰাব শুভ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায় সংগীৰ সৈতে সময় কটাওক আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি সৃষ্টিশীল কামত জড়িত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত শিল্পকলা আৰু সাহিত্যৰ বিষয়ত সাফল্যৰ যোগ দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব তথাপি অত্যাধিক মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি দিনটো আপোনাৰ বাবে স্থিতিশীল হ'ব বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আপুনি বিনিয়োগ কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সহযোগিতামূলক প্ৰভাৱ প্ৰশংসিত হ'ব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে লক্ষ্মীৰ পূজা কৰক ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো তীব্ৰ আৰু পৰিৱৰ্তনশীল হ'ব গ্ৰহৰ গতিবিধিয়ে আপোনাৰ গভীৰ চিন্তাৰ দিশে ঠেলি দিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সংগীৰ সৈতে গভীৰ আলোচনা হ'ব সম্পৰ্কত সততা বজাই ৰাখক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি গৱেষণাৰ কামত সাফল্যৰ যোগ আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যাৰ পৰা সাৱধান হওক আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি স্থিতিশীল দিন হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ তীক্ষ্ণ বুদ্ধিৰ প্ৰশংসা হ'ব শুভ সংখ্যা আছে 8 শুভ সময় হৈছে 5 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল গ্ৰহৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক
ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো দুঃসাহসিক আৰু উৎসাহেৰে ভৰা থাকিব। গ্ৰহৰ প্ৰভাৱে আপোনাৰ নতুন সুযোগৰ দিশে ঠেলি দিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বিৰোধী জীৱন আজি আপুনি সামাজিক কামত জড়িত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি উচ্চ শিক্ষাৰ বাবে শুভ দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকক। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি লাভৰ সম্ভাৱনা দেখা যায়। বিনিয়োগৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাই প্ৰশংসিত হ'ব। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে গুৰুৰ পূজা কৰক। ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সংগঠিত হ'ব। গ্ৰহৰ গতিবিধি আপোনাক সফলতাৰ দিশলৈ ঠেলি দিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ বুজাবুজি থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শুভ দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, বিশেষকৈ হাড়ৰ সমস্যাৰ পৰা সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব এটা। সঞ্চয়ৰ প্ৰতি আজি গুৰুত্ব দিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। শুভ সংখ্যা আছে 8, শুভ সময় হৈছে 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং আছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শনিৰ মন্দিৰত তিল অৰ্পণ কৰিব পাৰে। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি আপোনাৰ দিনটো নতুন ধাৰণা আৰু সৃষ্টিশীলতাৰে ভৰা থাকিব। গ্ৰহৰ প্ৰভাৱে আপোনাৰ সামাজিক কামত জড়িত কৰিব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে সময় কটাওক আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি সামাজিক কামত জড়িত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ত সাফল্যৰ যুগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও অত্যাধিক মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি লাভৰ দিন আছে, সম্ভাৱনা আছে। বিনিয়োগৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসিত হ'ব। শুভ সংখ্যা আছে 4, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আজি আপোনাৰ গোলপীয়া ৰং আৰু জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে ক'লা তিল দান কৰক। আজি দৈনিক ৰাশিফলৰ শেষত ৰাখি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে আজি আপোনাৰ দিনটো সংবেদনশীল আৰু সৃষ্টিশীল হ'ব। গ্ৰহৰ প্ৰভাৱে আপোনাক আধ্যাত্মিকতাৰ দিশলৈ ঠেলি দিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ বুজাবুজি থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ আধ্যাত্মিক কামৰ জড়িত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি শিল্পকলা বা সাহিত্যৰ বিষয়ত সফলতাৰ যোগ হ'ব। স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হ'ব লাগিব, বিশেষকৈ পেটৰ সমস্যাৰ পৰা আপুনি সাৱধান থকাটো উপযোগী হ'ব। আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসিত হ'ব। শুভ সংখ্যা আছে 7, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।